নমস্কাৰ বন্ধুগণ, আপোনালোকে নিশ্চয় কৰি আছে। প্ৰতিটো দেওবাৰ দৰে এইবাৰ লৈ আহিছোঁ এটা হৃদয় চুই যোৱা কবিতা। আৰু কবিতা অংশ ফুটাইছে নলবাৰীৰ পৰা পল্লৱী ৰাজবংশী। গতিকে আৰু পলম নকৰি কবিতাটো শুনোৱা হ'ব। বহুত কথাই ৰৈ গ'ল তোমাক ক'বলৈ, বহু সপোন যেন আজি আধৰুৱা হৈ ৰ'ল তোমাক লৈ ৰচা। এতিয়াও মনত পৰি থাকে জানা, তোমাৰ লগত কটোৱা সেই সময়, সেই দিনবোৰ। তোমাৰ জানো মনত আছে শাৰদীয় দুৰ্গা পূজাৰ সেই আবেলিটোৰ কথা? তোমাৰ সৈতে বাইকত বহি গোটেই নলবাৰী ফুৰিছিলোঁ। বৰ ভাল লাগিছিল জানা সেই দিনবোৰ। এতিয়াও মন যায় জানা সেই দিনবোৰলৈ উভতি যাবলৈ, কিন্তু উভতি গ'লে জানো আকৌ পাম তোমাক? বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ যিকোনো ষ্টৰী বা আপোনালোকৰ যিকোনো পয়েম আছে তেতিয়াহ'লে আপোনালোকে আমাক হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি আপোনালোকৰ কবিতা বা ষ্টৰীবিলাক পঠাব পাৰে। থেংক ইউ।